हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ খবৰ বহুত বেছি ভাল যেহেতু আজি বিশ্বকৰ্মা পূজা কেনে কোনো খবৰ বেয়া হ'ব আজি পূজাৰ দিনত আৰু খবৰটো ভালে হ'ব গতিকে আপোনালোকৰ খবৰো নিশ্চয় ভালে স্বাগতম জনাইছো মোৰ অন্যটা নতুন ব্লগলে ৰাতিপুৱা উঠি মোৰ ঘৰ কাঠি মুছি সব মানে বনচন কৰি মোৰ গা ধুই উঠি মানে এতিয়া মানে কাম চাম হৈছে আৰু আজি যাই আছো এটা মন্দিৰত ক'ত যাই আছো আপোনালোকে ভিডিওটো শেষলৈকে চালেহে গম পাব গতিকে চাই থাকক এইফালে ইয়াতে আঙা গাখীৰ আছে তাৰপিছত ইয়াতে আছে 2 লিটাৰ দৈ গাখীৰ আৰু আমি যে মন্দিৰত যাম বুলি কৈছো সেইটো মন্দিৰত মানে আমি যাব ওলাইছো অকলে কিন্তু প্ৰসাদ দিছে বহুত মানুহ দূৰৰ মানুহ এইখন এখন এই থটোত মানে প্ৰসাদ আছে এই প্ৰসাদে থুপে এঘৰ মানুহে দি খেদাইছে আৰু আমাৰ হাতত হিয়তে যাব নোৱাৰে যেহেতু আজি বিশ্বকৰ্মা পূজা সময় নিমিলে হিয়তে ঘৰত বহুত ডাঙৰ বিশ্বকৰ্মা পূজা কৰে সেইকাৰণে আমাৰ হাততে দি পঠাইছে গাখীৰখিনি হিয়তৰ পৰাই আনিছো আনাতে ভাইটিৰ হাতত প্ৰসাদখন দি পঠাইছে আৰু ভাইটিৰ লগত কাম কৰা মিস্ত্ৰীটোও একটা ধূপ দি পঠাইছে মানে মন্দিৰটোত দিবৰ কাৰণে হিৰো যাবা মন আছিল বহুত আজি হিও মিস্ত্ৰী কাম কৰে যেহেতু হিৰো ঘৰৰ বিশ্বকৰ্মা পূজা কৰিব সেইকাৰণে যাবা নৰে কাৰণে ভাইটিৰ হাতত ধূপ মানে দি পঠাইছে হিয়তৰ ল'ৰাটোৰ কাৰণে জ্বলাব দিছে ল'ৰাটোৰ নামত গতিকে ইমানবিলাক মানুহে মানে আমাৰ হাতত প্ৰসাদ দি পঠাইছে ক'তনো যাওঁ আমি গতিকে চাই থাকিব তেতিয়াই গম পাব নহলেতো গম নাপাব এতিয়া মই মানে ভোগৰ কাৰণে চাউল ভিজাই থৈছো ৰাতিপুৱা উঠি চাউলকেটা তৰিয়াই লওঁ প্ৰসাদ ধুই লওঁ মানে দেৰি হৈছে আৰু এতিয়া কিমান টাইম হ'ল 9:30 বাজিল ওলা মিলি থাপটুপ ওলাব লাগিল আজি গাড়ী পাং নাপাং তাকে চিন্তা লাগি আছে গাড়ী নাপালি বৰ সমস্যা হ'ব গাড়ী পাম বুলি ভাবি আছো কি হয় ইয়াতে আন্ধাৰ হৈছে দেখা পোৱা নাই ইফালে চাউল ভিজাই থৈছো মই 3.5 টেমা চাউলকেটা ধুই লওঁ তৰিয়াই পেলাই লওঁ তাৰপাছত ইয়াতে আছে প্ৰসাদ 2 কেজি বুট তাৰপাছত এইফালে দেউতাই নাৰিকল কাটি থৈ দিছে দানিখান গোটাই মানে চেদিলি ভিডিলি আছে আপোনালোকে ইগনোৰ কৰিব এইফালে আটা তাতে লাগিব যিহেতু সেইকাৰণে ঘৰত নাৰাখাকে থৈ দিছে আৰু যি লাগিলে নালাগাহানি ঘৰত লৈ মেইফালে নাৰিকল গুৰ মিঠাই চেনি এইফালে কল এইফালে ইয়াত ভোগৰ কল আন্ধাৰ হৈছে দেখিব পাইছে মানে ভোগৰ কল তাৰপাছত এইফালে ইয়াত চাকু ভিজাই থৈ দিছে ভোগ হ'ব যিহেতু এইফালে ইয়াত চাকু গতিকে মই প্ৰসাদ ধুই লওঁ প্ৰসাদ ধুই পেলাই কৈ আছো মই ক'ত যাওঁ গতিকে আপোনালোকে ভাবি থাকিব ইমানবিলাক বস্তু যোগাৰ কৰিছে আজি পূজাৰ দিনত বিশ্বকৰ্মা পূজা ঘৰতে পাতিব লাগে গতিকে বিশ্বকৰ্মা পূজাৰ দিনতনো ক'ত যাব ওলাইছে আপোনালোকেও মানে মন্তগুল হৈ থাকিব জানিবৰ কাৰণে গতিকে মই প্ৰসাদ ধুই লওঁ তাৰপিছত মই কৈ আছো মানে ক'ত যাওঁ লাইনটো দি থৈ দিছো মানে ঘৰটো বহুত আন্ধাৰ দি তখন পাইছো এইফালে গুড়া এটা বহুত দূৰত কোনবা লগা আহিব লাগে কোন পাইছো মায়েৰ মই বস্তু ৰ'দ দিছি আৰু এইফালে সেউজীয়া পথাৰখনত চাওকচোন কি ধুনীয়া লাগিছে চাৰিওফালে কেৱল সেউজীয়া এইফালে গুড়া খুন্দি আনিলোঁ একেবাৰে খুন্দি আনি পেলাই থোৱাত ভৰাই লওঁ মই প্ৰসাদ চাউল ধুই পেলাই কম বুলি কৈছিলোঁ মানে আমি ক'ত যাওঁ বুলি আজি বিশ্বকৰ্মাৰ পূজা ঘৰত থাকিব লাগে ক'ত যাওঁ সেনেকৈ কম বুলি কৈছিলোঁ কিন্তু গুড়া খুন্দি আহিলোঁ আহি পেলাই ডাইৰেক্ট মানে কাপোৰ চাপোৰ পিন্ধিলোঁ বহুত দেৰি হৈছে আৰু মস্ত ৰ'দো দিছে সেইকাৰণে মায়েও কৈ আছে সোনকালে হ'লেও ঘৰতে যদি ইমান দেৰি হয় আৰু মন্দিৰত যাইতো বহুত কাম থাকিব প্ৰসাদ বাঢ়া ভোগ চোগ এমাহা বহুত কাম থাকিব সেইকাৰণে এনেকৈ কৈ আছে তাৰপিছত ওলালোঁ ক'ত যাওঁ জানেনে আপোনালোকে ভাইটিৰ কাৰণে এটা মানে ভাগচা ল'ৰা আৰু কৈছিলে মানে পালিব দিছে মংগলবাৰ পালিব দিছে 3টা মংগলবাৰ পালিব দিছিলে
আজি লাষ্ট হয়, আজি বিশ্বকৰ্মাৰ পূজা, আজি লাষ্ট। আমি চাৱাই নাছিলোঁ যে বিশ্বকৰ্মাৰ দিনে লাষ্ট মংগলবাৰটো পৰিব বুলি, কিন্তু আৰু পালিছোঁ যিহেতু আৰু যাবাই লাগব। আৰু বিশ্বকৰ্মা পূজা দিনাই পৰিছে। আমি মানে পালাৰ সময়ত নাচালোঁ যে লাষ্ট হেৰিটো কি হ'ব। যেতিয়াৰ পৰা পালবা দিছে আৰু যেতিয়া কচি মানে পালবা তেতিয়াই পালছোঁ। ঘৰখনৰ কাৰণেও বেয়া আৰু সিয়াৰ কাৰণেও বেয়া, সেইকাৰণে বোলো এমাখা বস্তু কৰবা যি মানে কৰবা দেই আৰু সেইকাৰণে কৰিছোঁ সেইবিলাক। তাৰপাছত আৰু যাব দিছে মানে পালি পেলাই হনুমান মন্দিৰত যাব দিছে ভোগ প্ৰসাদ আৰু হনুমানৰ বুনিয়াল লাড্ডু মানে মিঠাই আৰু প্ৰসাদ, তেখেতৰ সেই প্ৰসাদ গণেশৰ সেই প্ৰসাদ হয়, সেই লৈ যাব দিছে। আৰু মানে ভোগ প্ৰসাদ সেইবিলাকো লৈ যাব দিছে আৰু মানে হনুমানৰ প্ৰসাদ বুনিয়াৰ লাড্ডু হয় বোলে, সেইকাৰণে সেইটোও লৈ যাব দিছে। স্বৰ্গৰ পৰা লৈ যাম যাওঁতে যাব দিছে, হনুমান মন্দিৰকে যাব দিছে। সেই মন্দিৰটো মানে ইমান ক'তো নাই, যেনেকৈ ধৰি লওক মহাদেৱৰ মন্দিৰ, মা কালীৰ মন্দিৰ, মা মনসা মন্দিৰ, সেইবিলাক মন্দিৰ বহুত ঠাইতে আছে, বহুত ঠাইত মানে বহুত জেগাতে আছে, বহুত জেগাতে অৱস্থিত। কিন্তু এইটো হনুমান মন্দিৰটো মানে নায়ে আৰু সেনেকৈ ক'তো। তাৰপিছত বহুতো সুধি আৰু যোনটো জ্যোতিষীয়ে পালিব দিছিলে তেখেতে কৈছে বকত আছে আৰু এইফালে বিজয়নগৰত থকা বুলি কৈছিলে। কিন্তু আমি আৰু বিজয়নগৰত সোধাংতে কৈছে কোনোবা মানে মানুহৰ ঘৰত থকা বুলি কৈছে। আৰু আমি সেনেকৈ কওঁতে মানুহৰ ঘৰত থকা বুলি কওঁতে আমি যাব বিচৰা নাছিলোঁ, যিহেতু ৰাজহুৱা মন্দিৰত গ'লে ভাল লাগে বেছি। সেনেকৈ আমি বকতত যাম বুলি ভাবিছিলোঁ, বক ৰাজাপাৰা। তাৰপিছত বেলেগৰ মানে তাতে গৈছে যি মানুহ মানে সিহঁতৰ মুখত গম পালোঁ আৰু বহুত ভিতৰ হয়, বহুত দূৰ হয়, আৰু মানে ওচৰত একো দোকান চোকান নাই, প্ৰসাদ ভোগ বিলাবৰ কাৰণে একো বাচন নাই। তাৰপিছত তাতেও মানে কেঞ্চেল হ'ল, তাতেও মানে নাযাওঁ আৰু তাতে। এতিয়া বিজয়নগৰত থকা বুলি কৈছে, কিন্তু ৰঙামাটিতো আছে, ৰঙামাটি ৰাজহুৱাই হয়। বক ৰাজাপাৰাত নাযাওঁ বুলি কয়, ৰঙামাটিত যাব ওলাইছিলোঁ, ৰঙামাটিতো আছে গম পাইছোঁ। মানে মানুহ আমাৰ ইয়াৰে ছোৱালী বিয়া দিছে মানে বিজয়নগৰত, গম পালোঁ সেনেকৈ কাৰোবাৰ মুখত আৰু ৰঙামাটিত থকা বুলি ৰাজহুৱা মন্দিৰ। তাৰপিছত তাতে যাম বুলিও তাতেও কেঞ্চেল হ'ল। এইবাৰ আৰু তাৰে চাই ওচৰতে ৰামপুৰত আৰু হনুমান মন্দিৰ থকা বুলি গম পালোঁ, বেলেগৰ মুখতে গম পাইছোঁ এনেকৈ। তাৰপিছত গম পাওঁতে ভাবিলোঁ সেইটো ৰাঙামাটিটো কেঞ্চেল হ'ল, এতিয়া আৰু ৰামপুৰত যাব ওলাইছোঁ। আমাক তিনিটা মংগলবাৰ পালিব দিছিলে, তো মন্দিৰো সেনেকৈ 3টা চেঞ্জ হ'ল। লাষ্টত এইবাৰ 3টা মন্দিৰেই লাষ্টত 3টাই হয়, এনেকৈ চেঞ্জ হৈ পালবা দিছিল 3টা, মন্দিৰো হ'ল চেঞ্জ 3টাই আৰু লাষ্টততো। গতিকে চাই থাকিব ভিডিঅ'টো যদি ভাল পায়। আৰু ভাগ্য ইমানেই ভাল, যেতিয়া দুটা মানে ফাৰ্ষ্টটো পালি, নেক্সট যেতিয়া পৰিছে 2টা মংগলবাৰে যেতিয়া পালি আছোঁ, সেইদিনা মা আৰু দেউতা ৰাতিপুৱাই উঠিছে, মই অলপ উঠাওঁতে দেৰি হৈছে। সেইদিনা ৰাতিপুৱাই উঠিছে, তাৰপিছত মই উঠিছোঁ। ৰাতিপুৱাই উঠিয়ে মানে আমাৰ মায়ে আৰু মোক মাতি আছে বান্দৰ এটা আহিছে বুলি। কিমান ভাল, সেইদিনা তেখেতৰ মানে হনুমানৰ কাৰণে পালি আছোঁ, আৰু সেইদিনা ৰাতিপুৱা মই উঠিয়ে বিচনাৰ পৰা উঠিয়ে মানে বান্দৰটোক দেখিছোঁ। কিমান মানে ভাগ্য, কিমান ভাল, তেখেতৰ কাৰণে পালি আছোঁ। কিন্তু ৰাতিপুৱা বিচনাৰ পৰা উঠি সাক্ষাৎ তেখেতক দেখা পাইছোঁ, কিমান ভাল হ'ব পাৰে ভাবক আপোনালোকে। ভাল লাগে আৰু মানে এইবিলাক পালি থাকিব লাগে, মনটো শুদ্ধ লাগে তেতিয়া। আমি আহিলোঁ মন্দিৰ, আৰু বেক চাইডটো মই দেখাইছোঁ কি ধুনীয়া হনুমানৰ মূৰ্তি, আৰু এডাল বৰগছ আছিল চাওকচোন ওপৰেদি। এনেকৈ মন্দিৰটো কি ধুনীয়াকৈ বনাইছে। বহুত ভাল লাগিছে মন্দিৰটোত, মস্ত ৰ'দো দিছে, গৰমো লাগছে, তথাপি নিৰামিষ চালি পালি খাইলোঁ মন্দিৰটোত। সদায়ে থাকে মানুহ ৰামপুৰতে ঘৰ, মঙ্গলবাৰে বেছি হয়।
আমি আজি বোলো বিশ্বকৰ্মা না বোলো মানুহ থাকে না নাথাকে আৰু ৰাতিপুৱা আহিলে কৰিব লাগে না এই চাবা চাবা কৰি হনুমান মন্দিৰ আছে, মহাদেৱৰ মন্দিৰ আছে আৰু বিষ্ণু মন্দিৰ আছে। মানে ৰাস্তাটোতে অহা যোৱা কৰি থকা যায়, কিন্তু দেখাই নাছিলোঁ মন্দিৰটো, অহাও নাছিলোঁ কেতিয়াও, কিন্তু বহুত ভাল লাগিছে মন্দিৰটো আহি যায় আৰু পৰিৱেশটো দেখি আৰু বেছি ভাল লাগিছে। মন্দিৰত ঠেঙা চেঙা কাঢ়ি ল'লোঁ, এতিয়া প্ৰসাদ বিলাই আছে। মই মন্দিৰটো সন্মুখৰ পৰাই দেখি আছোঁ, মানে এটা মন্দিৰে নহয় বহুতকেইটা মন্দিৰ আছে ইয়াতে। ৰাস্তাটোৰ কাষতে এইটো মন্দিৰটো, এইটো গেট, এইফালৰ পৰা সোমাই আহিয়ে এইটো বহুত ডাঙৰ মহাদেৱৰ মন্দিৰ। তাৰপাছত এইফালেতো গণেশ বাবাৰ মূৰ্তি, গণেশৰ মন্দিৰ। তাৰপাছত এইটো হৈছে হনুমান মন্দিৰ আৰু বৰগাছডাল ওপৰেদি গৈছে। কি ধুনীয়া লাগিছে মন্দিৰটো। ভঁৰাল ঘৰ, এইটো বিষ্ণু মন্দিৰ, বহুত ডাঙৰ মন্দিৰ হয়। আৰু এটা এইফালে দুৰ্গা পূজা কৰে, এইফালে বহুত ডাঙৰ ফিল্ড হয় এইখন বহুত ডাঙৰ ফিল্ড হয়। বহুত ভাল লাগিছে। তিনিদিন আমি খাটি মনত বুজাব নোৱাৰোঁ। এনেও ভগৱানৰ থানত আহিলে মনটো বিৰাটেই ভাল লাগে, মনটো বহুত পবিত্ৰ লাগে। দেখি মই দেখাই আছোঁ আপোনালোকক। এটা হৈছে বৰগাছ, ওপৰেদি মানে ঠিক আছে, দেখিছিলে আপোনালোকে। সেনেকৈ মন্দিৰটো বনাইছে, বহুত ডাঙৰ, কিন্তু প্ৰকাণ্ড বৰগাছ দেখিছিলে আপোনালোকে। আৰু ইয়াতে মানে ইমান লাগি পেলাই ত্ৰিশূল আছিল, মানে আছিল বহুত। সেনেকৈ গাছডালে মানে মাটিৰ তলত আছিল আৰু বহুত ডঙা আছিল। সিমান মই মানে আন্দাজ চাই দিছোঁ দেই, মাটিৰ তলৰ পৰা ইমান হেৰি ত্ৰিশূল তলত বেছি গাছডালৰ তলত বহুত দিনৰে বোলে। দেখিছেনে আপোনালোকে? এইফালেতো মহাদেৱৰ মূৰ্তিটো কিমান প্ৰকাণ্ড ডাঙৰ দেখিছেনে আপোনালোকে? আৰু কিমান ধুনীয়াকৈ আৰ্ট কৰিছে দেখিছেনে ৱালখন আপোনালোকে? কি ধুনীয়া লাগিছে। আৰু এইটো গুলুং প্ৰসাদ খালোঁ, খাই লৈ এতিয়া ঘৰত যাম। এতিয়া কিমান বা টাইম হ'ল গম পোৱা নাই, এতিয়া 2টামান বাজিল আৰু। আমি আৰু বেক চাইডে মা আছে, এইফালে কাকা বৌ আৰু এইফালে ভতিজা। খানা লেডিকে চাই থাকিব চব মানে পৰঠা চৰঠা খাই গৈছোঁ। গাড়ী ৰখি আছোঁ, তাৰমানে এতিয়া চাই জেগা আছে, চিটো আছে, সেইকাৰণে ৰখি আছোঁ। দাদা আৰু বৌহঁতে গ'ল সোনকালে। গাইছ আহি পালোঁ, মানে মন্দিৰৰ পৰা আহি পালোঁ আৰু গাড়ীৰ পৰা আমি খোজকাঢ়ি আহি আছোঁ। আমাৰ জংগলীয়া ভিতৰুৱা ৰাস্তাতেদি। মস্ত গৰম দিছি, ৰ'দটো যি দিছি নহয়, এতিয়া অলপ ৰ'দটো কমাছি। যি ৰ'দ দিছি, এই ৰ'দত মানে কুৰমা খাই ক'ৰবাত যায়, এই ৰ'দত সম্ভৱ নহয়, গৰমৰ দিনত বিশেষকৈ উহা নাপা গৰম দিছি। ঘৰত যায় কাপোৰখিনি খালে ডাইৰেক্ট ফেনৰ তলত বহিব লাগিব, নহ'লে আৰু ডাইৰেক্ট আৰু মৰবা লাগিব, আৰু ওপৰত যাব লাগিব। ঘামচি উঠি গেছি গলত মোৰ, কোনোবাৰ ঘামচি নুঠে,
তাৰে গাঁৱতে খামচি উঠছি কি ক'ব ইমান গৰম দিছি অসহ্য লাগে কিন্তু যি নহওক মন্দিৰটোত যে বহুত ভাল লাগছি যাই পাৱাই নাই এতিয়া ঘৰ জংঘলৰ মাজে মাজে যাই আছোঁ দেউতা আৰু বাপাই কেতিয়াবাই ঘৰ পাইছি আৰু বৌতো যিহেতু গৈছিলে সেইটো ঘৰ পাইছি খাবলৈ উঠছি দোকানত পৰঠা খাইছোঁ অলপমান গৰু বেবেনি ধৰছি দিনটো নাছিলোঁ আমাৰ গৰুকেইটা আৰু আমাৰ ঘৰৰ মানুহকেইটা যদি দূৰতো থাকে সিহঁতে কি গম মানে মানুহৰ দৰে নাজানো কিবা গম পায় দূৰৰ পৰা মাতব ধৰে আহি পালোঁ ঘৰটো আমাৰ পালোঁ ঘৰ আহি কিয় ফেন দিছোঁ ফেন দিছোঁ পিছত কাপোৰ সলাম ভিডিঅ'টো শেষ কৰি থওঁ ফেনখন দিছোঁ অলপমান বতাহ লাগে ঘৰটোত হ'লেও কাপোৰখিনি নালাগ লাগি গৰমটো নকমিব খাম দেখছিল আপোনালোকে মোৰ ভাইটিয়ে যিহেতু সৰু সুৰা মিস্ত্ৰী হয় ভাবিছিলোঁ মানে দিনত পুথি পঢ়িম বুলি মানে পাঠ পঢ়িম বুলি ভাবিছিলোঁ কিন্তু আগতে ভাবি থৈছিলোঁ আৰু পুথি পঢ়িম বুলি কিন্তু মংগলবাৰটো পালিলোঁ যে সেইকাৰণে বিশ্বকৰ্মাৰ দিনাই পৰিল লাষ্টটো সেইকাৰণে কৰা নহ'ল আৰু সেইকাৰণে গধূলিয়ে ৰাতিপুৱাৰ ভাগত প্ৰসাদ দিয়াও নহ'ল সেইকাৰণে গধূলি অলপমান প্ৰসাদ দিম সেইবিলাক আৰু এতিয়া যোগাৰ কৰিব লাগে কাপোৰ কানি খালে মায়ে মিটিং আছে মিটিঙত যাব সেইবিলাক আৰু মই অলপমান ৰেষ্ট লওঁ লৈ পেলাই সেইবিলাক কৰিব লাগিল আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা আছিল ভাবি আছিলোঁ মোৰ মানে আমাৰ ঘৰৰ গোটেইকেইটা মানুহে মানে ভয় খাই আছিল যাব ওলাইছোঁ মন্দিৰত কিন্তু গাড়ী যদি নাপাওঁ কিমান দিগদাৰ হ'ব সমস্যা হ'ব গাড়ী চলে না নচলে আজি পূজাৰ দিনত কাইনো গাড়ী চলাব আজি পূজাৰ দিনত ৰেষ্টে দিব সেনেকৈ বুলি বহুত ভয় খাইছিলোঁ কিন্তু ভাগ্যক্ৰমে গাড়ীকেইখন পাইছোঁ যাওঁতে অলপমান গাড়ী কমকৈ চলিছে আহোঁতে কিন্তু দেৰি হ'ল যিহেতু গাড়ী মাখা চবলৈ আহিছে আৰু সেনেকৈ পাইছোঁ আৰু গাড়ীকেইখন